হে দোস্ত ঘৰৰ পৰা ওলাই আহিলোঁ এইটো ক্ৰিকেট কিট লৈ মানে মোৰ ফ্ৰেণ্ডৰ ঘৰত প্ৰেক্টিছ কৰিব গৈ আছোঁ বহুত কেইদিন হৈ গ'ল মানে ক্ৰিকেট প্ৰেক্টিছ কৰা নাই কিটটো লৈ আহিলোঁ আৰু চাওক কণমানি ল'ৰা ছোৱালীয়ে কেনেকৈ ষ্টাম্পবোৰ মানে পিচটো ৰেডি কৰি আছে আৰু ইয়াতে আমি প্ৰেক্টিছ কৰিম প্ৰথমে ইন্ট্ৰডিউচ কৰাই লওঁ কোনে কোনে আহিছে ইয়াতে আৰু প্ৰথমে যাৰ ঘৰত আহিছোঁ তাৰ লগত পৰিচয় কৰাই দিওঁ ইয়াৰ নাম উদিত চক্ৰৱৰ্তী হয় এটা হাই মাৰি দিয়া মোৰ চেনেলত আৰু ইয়াকতো চিনি পাই মোৰ মানে খেতি কৰিব গৈছিলোঁ যে এইটোত আহিছিল ই পূৰ্ণ গোপাল সূত্ৰধৰ আৰু ইয়াৰ লগত আছে আশিষ সূত্ৰধৰ এতিয়া আমি ইয়াত প্ৰেক্টিছ কৰিম বলক প্ৰথমে আমি ক্ৰিকেট কিটবিলাক পিন্ধি লওঁ ফাইনেলি ৰেডি হ'লোঁ আৰু কৰোণাৰ কাৰণে এই বছৰ এটা ক্ৰিকেট টুৰ্ণামেণ্টো খেলিব পৰা নাই মই ডিষ্ট্ৰিক্ট লেভেল খেলি আছোঁ কিন্তু এই বছৰ এটাও খেলা নাই চাওক না 2-3 বছৰ পৰা কৰোণা কেনেকৈ খেলিম কৰোণা কাৰণে চব বন্ধ মই ছিজন বলেৰে বেছি খেলোঁ টেনিছ বল খুবেই কম খেলোঁ প্ৰায় যদি আপোনালোকে চাই ইণ্ডিয়াৰ ভিতৰত বেছিভাগ মানুহে ক্ৰিকেটত ফ'কাছ কৰে আৰু ক্ৰিকেটতে মানে কেৰিয়াৰ বনাব চায় কিন্তু ইমান সহজ নহয় মোৰ ড্ৰিম আছিল ক্ৰিকেটাৰ হোৱা কিন্তু এতিয়া মানে এইটো সপোন পূৰা হ'ব নোৱাৰে কাৰণ মোৰ বয়সটো গুচি গৈছে আৰু এই সপোন দেখা দিনতে সপোন দেখা ভাল নহয় সেইকাৰণে এৰি দিছোঁ কিট বহুত কষ্ট কৰি কিনিছিলোঁ মই মাক দেউতাকক বহুত হাৰাশ কৰি কিনি দিছিল ক্ৰিকেটাৰ হ'ব বুলি কিন্তু একো কৰিব নোৱাৰিলোঁ চব শেষ কৰি দিলে এই কৰোণাই আৰু মোৰ ভিডিঅ' যিসকলে চাই আছে তেখেতক মই এইটো নকওঁ যে আপোনালোকে যিটো সপোন কৰে বা ক্ৰিকেটাৰ হ'ব নোৱাৰে হ'ব পাৰিব আপোনালোকে ভাল একাডেমি জইন কৰিব লাগে এই বঙাইগাঁও ডিষ্ট্ৰিক্টত ভাল একাডেমি নাই যদি জইন কৰিব লাগে আপোনালোকে গুৱাহাটী যাব মোৰ পৰামৰ্শটো দিলোঁ এইটো মানে গুৱাহাটী গ'লে কিবা নহয় কিবাতো চান্স এটা পাবই কাৰণ এতিয়ালৈকে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা কোনেও চান্স পোৱা নাই আৰু ভৱিষ্যতে নাপায়ও কাৰণ আপোনালোকে যদি চাই অসমৰ ভিতৰত মাত্ৰ 2জন প্লেয়াৰে IPL খেলিবলৈ সক্ষম হৈছে প্ৰথম আছিল কি নাম আছিল তাৰ নাজিকুদ্দিন নহয় কিবা নাম আছিল ময়ো পাহৰি গ'লোঁ আপোনালোকে যদি জানে কমেণ্টত জনাব আৰু দ্বিতীয় হৈছে ৰিয়ন পৰাগ যিয়ে ফেমাছ হৈছে কিন্তু তেখেতে যোৱা বছৰ যিটো IPLত ফৰ্ম দেখাইছে এই বছৰ তেওঁ অকশ্যনত কিনে নে নাই কিনিলেতো ভালেই হয় আমাৰ অসমৰ পৰা যায় কোনোবাই বিদেশী প্লেয়াৰৰ লগত এটা টুৰ্ণামেণ্ট খেলে আমাৰ কাৰণে গৌৰৱ আৰু ই বহুত ভাল প্লেয়াৰ মই জনামতে কিন্তু তেখেতে যোৱা বছৰত ইমান ভাল প্ৰদৰ্শন দেখুওৱা নাই আৰু যিমান কওঁ সিমানে বেছি হ'ব প্ৰেক্টিছ কৰি আছোঁ কাৰণ আমাৰ এই লেংটিচিঙা ফিল্ডত টেনিছ টুৰ্ণামেণ্ট আছে সেইকাৰণে টেনিছ বলেৰে প্ৰেক্টিছ কৰি আছোঁ মানে মোৰ লেডাৰ বল আছিল কোনোবাই চুৰি কৰি লৈ গৈছে মানে গাঁৱত চোৰে বেছি আৰু আপোনালোকক এটা কথা কৈ দিওঁ মানে মোৰ পৰিচয়টো দিয়া নাই মোৰ ভিডিঅ'ত মোৰ নাম হৈছে মোৰ মানে নিক নেম হৈছে আশিষ দাস আৰু ৰিয়েল নেম হৈছে বলাই দাস আপোনালোকে যি বুলি মাতিব পাৰে বলাই বা আশিষ মাতিলে হ'ল আৰু মই এজন কলেজত পঢ়োঁ আৰু মোৰ বয়স 18 আৰু মই এতিয়া BSc পঢ়ি আছোঁ আপোনালোকে নিশ্চয় ভাবি আছে এইকেইটা মোৰ ফ্ৰেণ্ড নহয় এইকেইজন নহয় যিটোৰ ঘৰত আহিছোঁ ইয়াৰ মানে দাদা মোৰ ফ্ৰেণ্ড হয় ই মানে টোপনি মাৰি আছে সেইকাৰণে তেখেতৰ লগত মই প্ৰেক্টিছ কৰি আছোঁ বাকী মোৰ ভাই হয় গোটেইকেইটা মোৰ বহুত ডাঙৰ সপোন আছিল কিন্তু এইটো পূৰণ হ'ব নোৱাৰে আৰু সেইটো নকওঁ আপোনালোকে কেৱল ছাপোৰ্ট কৰি দিব মোক এইটোৱে বহুত কেইদিন পিছত প্ৰেক্টিছ কৰি আছোঁ সেইকাৰণে ভাল লাগি আছে মোৰ আৰু গাইজ বহুত টাইম প্ৰেক্টিছ কৰিলোঁ আৰু এতিয়া বাজে প্ৰায় 5:30 আৰু চাব পাৰে পিছফালে কণমানি ল'ৰা ছোৱালীকেইটাই খেলি আছে বলক ভিডিঅ'টো আমি ইয়াতেই সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিব জয় হিন্দ জয় আই অসম